হয় নমস্কাৰ ফ্ৰেন্ডছ মই গণেশ আপোনালোকক স্বাগতম জনাইছো আপোনালোকৰ মৰমৰ ইউটিউব চেনেল টেকনিক্যাল জি ব্লগছলৈ ফ্ৰেন্ডছ আজি আমি ঘুৰিবলৈ যাম য'ত নেকি কিছুমান এনেকুৱা ঠাইলৈ যাম য'ত বহুত কিবা কিবি দেখা পাম সো বলক ফ্ৰেন্ডছ ভিডিওটো একেলগে আমি আৰম্ভ কৰো হয়নে ফ্ৰেন্ডছ চলো ফ্ৰেন্ডছ আমি বাইকখন ষ্টাৰ্ট কৰি ললো এতিয়া আমি যাবলৈ ওলাইছো এখন বলক আমি যাই আছো এতিয়া এয়া ঘাগৰা পৰা আৰম্ভ কৰিছো আমি ভিডিও সো বলক যাও কৰামুৰলৈ ফ্ৰেন্ডছ আমি কৰামুৰ যাবলৈ আহিছো কৰামুৰ বহুত ভিতৰলৈ যাম পাহাৰৰ ওচৰলৈ সো বলক ফ্ৰেন্ডছ আমি ভিডিওটো बहुत फास्ट कर दी নহলে बहुत लेट हो जाए बहुत देरी हो जाए सो जाए आसो आमी सो बलक फ्रेंड्स आमी एकेलगे भिडिओটো চাই सो फ्रेंड्स आमी बहुत आही पालो गई आसो एटिया गई आसो आमी गई आसो एटिया एया आमी गई आसो सो बोलक एकेलगे जाओ न बहुत बेया रास्ता तार भाबे भिडिओটো बहुत हिलिसे सो आपनलोके চাই থাকক भिडिओটো हिलिसे बहुत फ्रेंड्स যদি আপোনালোকৰ ভিডিওটো ভাল লাগিছে বা এনেকুৱা আৰু ইয়াত কৰি ভাল ভাল ভিডিও চাবলৈ ইচ্ছা কৰিছে তেতিয়া হলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক লগতে বেল আইকনটো ক্লিক কৰি দিয়ক फ्रेंड्स লগতে फ्रेंड्स লাইকও কৰি দিয়ক সাবস্ক্ৰাইব কৰি দিয়ক আমি আধা আইডি আহি পালো এতিয়া এখন দলং পাৰ হ'ম বলক এখন বহুত বেয়া দলং ফ্ৰেন্ডছ ইমান বেয়া দলং পাৰ হৈ গৈছিলো কিন্তু সৰি ফ্ৰেন্ডছ আপোনালোকক হেই ঠাইখন দেখাব নোৱাৰিলো য'ত নেকি আমি আহিছিলো যোনখন ঠাইলৈ আমি আহিছিলো সেই ঠাইখন আপোনালোকক দেখাবলৈ নোৱাৰিলো তাৰ বাবে বহুত বহুত সৰি যাই আছো কিন্তু বৰ্তমান কোনে কোনে ঘুৰালে চিলাখনাজি কোনে কোনে ঘুৰালে আহিছিলো তাত যাব নোৱাৰিলো কিবা মানা আছে আজিকালি যাব নিদিয়ে বোলে সো আমি এটা বেলেগ ৰাস্তাৰে যাবলৈ চেষ্টা কৰিম কিন্তু যাব নোৱাৰিম সো চাই থাকক বাৰু কলৈ যাওক কেনেকৈ যাও ইমান বেয়া ৰাস্তা फ्रेंड्स बहुत स्पीडत आছিলো এই জায়গাখিনিত সো আগত অলপত ধৰি এই স্কুটিখনত আমি লগাই নিদিলো কন্ট্ৰোলত লৈ গলো সাইডেৰে তুমি মোৰ বুকুৰ মাজতে ফুলা
ইয়াত ফ্ৰেণ্ডছ বহুত স্পীডত আছিলোঁ অলপৰ কাৰণে লগাই নিদিলোঁ তেওঁ ব্ৰেক মাৰিছিল আমি ছাইডেৰে আহি গ'লোঁ নহ'লে ইপিনে আমি চিধা গুচি যাব লাগিল হয় জংঘলৰ মাজেৰে কিন্তু চিধা কৰি আহিলোঁ জানো Wow. কোন পিনে যাব লাগব এইটোৱে না ও ভাই রাস্তা है ना इला এইটোৱে রাস্তা ক'ত কহাই দি যায় চাও সেই ৰাস্তাটো ওলাব পাৰোঁ নেকি ফ্ৰেণ্ডছ আমি নোৱাৰিলোঁ মোৰ বাগান এইখন একদম পাহাৰৰ ওচৰত যোনখন বাগান আছে সেই বাগানখনে ইয়াৰ এই ৰাস্তাটোৰে গ'লে আমি কিবা জাহাজ ফিল্ড এখন পাওঁ তো জাহাজ ফিল্ডলৈকে যোৱা নহ'ল বাৰু দেৰি হৈ গ'ল বহুত আৰু আমি এঠাইলৈ যাবলগীয়া আছিল তাৰ বাবে যোৱা নহ'ল চ' থেংক ইউ ছ' মাছ ফ্ৰেণ্ডছ ভিডিঅ'টো আপোনালোকে চোৱাৰ বাবে আমি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ